তাই যিমানে আক্ৰমণ নকৰক মোক অন্তৰত তাৰ মৰম আছে, মোৰ প্ৰতি এটা শ্ৰদ্ধাও আছে, ভাল পোৱা আছে। ভিতৰত মই জানো তেওঁ মোক খুব ভাল পায় আৰু এইটোৰ কাৰণে মনটো বেয়া লাগি আছে যে মই তেওঁৰ লগত নাই। তেওঁ বিচাৰিছিলে মই তেওঁৰ লগত থাকিব লাগে। মই কৈছিলোঁ কি তেওঁৰ লগত মই থাকিম, কিন্তু বৃহত্তৰ ইণ্টাৰেষ্টত তেওঁ অলপমান যাতে গুৰুত্ব দিয়ে আৰু আপচুৱে আহ্বান কৰা একত্ৰীকৰণ আৰু দুয়োটা দলৰ মাজত আলোচনা, এইটো যদি সি মানে সন্মান দিলেহেঁতেন মই তেওঁৰ লগত নিশ্চিতভাৱে থাকিলোহেঁতেন। আজি আমি দুয়োটা দল দুয়োটা বেলেগ বেলেগ পক্ষত আছোঁ, এইটো স্বাভাৱিক কথা। আগ্ৰামাই মোক সমালোচনা কৰিবই লাগিব, নহ'লে BPF জিকি বাচি নাথাকে। BPFক বচাবলৈ UGP মোক আক্ৰমণ কৰিব লাগিব। কিন্তু এইবুলি মই আগ্ৰামাই যি সুৰত আক্ৰমণ কৰে সেই সুৰত আগ্ৰামাক আক্ৰমণ কৰিব নোৱাৰোঁ, কাৰণ মোৰ এটা ষ্টেণ্ডাৰ্ড আছে, এটা মৰ্যাদা আছে। আৰু আগ্ৰামাই এটা সময়ত অস্ত্ৰ সংগ্ৰাম কৰি পেলাই BTC গঠন আৰু আজিৰ এই বড়ো সংগ্ৰামত যথেষ্ট ভূমিকা লৈছিলে। তাৰ কাৰণে মই সেই লেভেললৈকে যাব নোৱাৰোঁ। আগ্ৰামাই কৈছে যে আপুনি এটা অভিযোগ কৰিছিলে যে আগ্ৰামাৰ কাৰণে যিটো একত্ৰীকৰণ বা যিটো মিত্ৰতা চলি আছিল BPF আৰু UPPL প্ৰচেষ্টা, এইটো আপুনি কৈছে আগ্ৰামাক কোনো ধৰণৰ কিবা দিয়া নাই, সঁহাৰি দিয়া নাই, তাৰ কাৰণে এটা কথা কৈছে যে আজি যদি মিত্ৰতা কৰিবই লাগে তেনেহ'লে তেওঁলোকে NDA এৰি আহক, তেতিয়া নাই, মই এইটোকে কৈছিলোঁ যে NDA এৰিব লাগে নে শাসনৰ পৰা ওলাই আহিব লাগে, চব হৈ গ'লেহেঁতেন। কিন্তু তাৰ কাৰণে প্ৰাৰম্ভিক আলোচনাৰ প্ৰয়োজন আছিল। আপচুৱে এইকাৰণে আমাক মাতিলে 16টা সংগঠনৰ সন্মুখত। আমি আছামী হৈ পেলাই কৈফিয়ত দিছোঁ, তেতিয়া আমাৰ মত আছেনে নাই। তো আমিতো স্পষ্টভাৱে প্ৰমোদ বড়োও কৈছে, ময়ো কৈছে যে আমি মত আছে আৰু আলোচনাত আমি বহিম। এতিয়া 12 তাৰিখৰ ভিতৰত আগ্ৰামা মহিলাৰী আহিব লাগিছিলে, তেওঁ নাহিলে। এইটোৰ কাৰণে আপচুৱে যোৱাকালি এটা প্ৰেছ বিবৃতি দি পেলাই ক'ব লগা হ'ল যে একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো আগ্ৰামাই সঁহাৰি নিদিয়াৰ কাৰণে আমি নোৱাৰিলোঁ। তেনে ক্ষেত্ৰত কাৰ দোষ? এতিয়া তেওঁ যদি বিচাৰে তেতিয়াহ'লে আলোচনাৰ মজিয়াত আহি পেলাই তেওঁ ক'ব লাগিছিল কি ফৰ্মুলাৰ আমি একত্ৰীকৰণ হ'ম। স্বত্ববিহীনভাৱে আলোচনাত বহিলে ভাল আছে। যিয়ে নহওক, মই এই নিৰ্বাচনত মোক যাতে আগ্ৰামা সম্পৰ্কে আৰু প্ৰশ্ন নুসুধে, মই আপোনালোককে অনুৰোধ জনাম। কাৰণ আগ্ৰামাৰ মানে কথাৰ উত্তৰ দিবৰ কাৰণে ৰাজনীতি কৰা নাই মই। আৰু এই নিৰ্বাচনত UPPL অকলে একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিবৰ কাৰণে আমি আহিছোঁ। আজি আমি কাজলগাঁৱত যিটো এটা সমদল উলিয়ালোঁ, তাত হেজাৰ হেজাৰ মানুহৰ অংশগ্ৰহণ দেখি পেলাই আপোনালোকে হয়তো নিশ্চয় এইটো অনুমান কৰিব পাৰিছে জনস্ৰোত আৰু জন অভিমতটো কোনফালে গৈ আছে। এতিয়া পৰিৱৰ্তন আমি আনিলোঁ 2020 চনত, আৰু এই পৰিৱৰ্তনটো সকলো পৰ্যায়ত লৈ যাবৰ কাৰণে শিক্ষা, কৃষিখণ্ড, প্ৰশাসন আৰু সকলো দিশত লৈ যাবৰ কাৰণে আকৌ 5 বছৰৰ কাৰণে UPPL দলক যে প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ চলাবলৈ দিব ৰাইজে। কাৰণ BPF ফেক্টৰ নহয়, কংগ্ৰেছটো একেবাৰে ফেক্টৰে নহয়। তেওঁলোকে খাতা খুলিব বিচাৰিছে, আহক, মই ৱেলকাম জনাইছোঁ। গৌৰৱ গগৈকো মানে তেওঁ এজন খুব মানে হিট নেতা অসমৰ। এবাৰ মই চকুৰে চোৱাৰ ইচ্ছা আছে, কিন্তু লগ নাপাম নহয়। আৰু কিন্তু BJPৰ যিটো আগ্ৰাসন বুলি কৈ আছে, এইটো লৈ পেলাই UPPL মুঠেই শংকিত নহয়। কাৰণ বাস্তৱ কথাত BJPয়ে BTC দখল কৰিব নোৱাৰে, আজিৰ দিনত নোৱাৰে। কালি কি হয় ক'ব নোৱাৰোঁ মই, কিন্তু আজিৰ দিনত BJPয়ে BTCত চৰকাৰ গঠন কৰিব পৰা কোনো সাংগঠনিক ভিত্তিও নাই আৰু ক্ষমতাও নাই। এইকাৰণে UPPLে এই 5 বছৰত আকৌ 5 বছৰ নিৰ্বাচনত আমি জয়ী হৈ পেলাই BTCখন শাসন কৰিম। জনগণৰ ৰাইজক সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। মইতো আজিকালি আপচু অফিচত নোযোৱা প্ৰায় বহুত বছৰ হ'ল। মিনিষ্টাৰ হোৱাৰ পিছত যেতিয়া আপচুৱে কিবা প্ৰগ্ৰাম বা কিবা মাতি পেলাই মোক মাতে, তেতিয়া যাওঁ।
কিন্তু মই নিজে আপচু অফিচত নাযাওঁ, প্ৰমোদ বড়াইও নাযায় এতিয়া আজিকালি। আৰু আপচুটো আপচু হিচাপে আমি থাকিবলৈ দি আছোঁ। এতিয়া আপচুৱে যদি জাতীয় ছাত্ৰ আৰু বৃহত্তৰ জনগণৰ ছাত্ৰত যদি এই নিৰ্বাচনত নিজৰ ভূমিকা আছে বুলি যদি ভাবে, আৰু তেওঁলোকে নিজে যদি সিদ্ধান্ত লৈ পেলাই আমাক সহায় কৰে বা সমৰ্থন দিয়ে, এইটো একৰ্ডৰ ছাত্ৰ মানে চুক্তিটো সম্পূৰ্ণ কৰিব লাগে। আজি 125 এমেণ্ডমেণ্টটো আনিবই লাগে। আকৌ গহপুৰ বিশ্বনাথ গাঁৱৰ এইটো মানে BPF কৈছিলে কোনোদিন নোসোমায়, এইটো সোমাই আছে আপচুৰ কাৰণে। আমি যদি এতিয়া চৰকাৰ আৰু আপচু মিলি পেলাই চুক্তি ৰূপায়ণৰ কাম নকৰে, তেতিয়া চুক্তি ৰূপায়ণ নহয়। আপচু সদায় আপচুৱে আমাৰ কোনো ব্যক্তিৰ মানে তলত নহয়। আপচু সদায় উৰ্ধত আছে, হাগ্ৰামাৰো উৰ্ধত। হাগ্ৰামা যদি ভাবিছে যে আপচুক নিজৰ তলত ৰাখিব পাৰিলে ভাল আছিল, আপচুৱে কোনোদিন কাৰো তলত নাযাব, আমাৰ ওপৰতে আপচু।